Hello, welcome back to my mini vlog. গধূলিলৈ গৈছিলোঁ টিউশ্যনলৈ বুলি আৰু আহি পাই দেখিছিলোঁ কিমান ফূৰ্তি টিউশ্যনৰ পৰা আহি পালে যে ইমান ফূৰ্তি লাগে তাতে ভাবিলোঁ আজি চাহ একাপ বনাম মাৰ কাৰণে আৰু এপেকেট মিমিও আছিলে এই পেকেট মিমি সৰুতে কোনে খাইছিল নো জনাবচোন মোক আৰু দেখিছেনে মিমিৰ পেকেটত ইমান খোপা যে মিমি আছিলে দেখিয়ে পেটটো ভৰি গ'ল আজিকালিনো 5 টকাত কিহে পায় আৰু যিখিনিহে বস্তু পায় ন সেইখিনি দেখিলে চকু পানী ওলাই যায় মোৰো একেই অৱস্থা চাহ তাহ খাই পিনি কিনে মই গ'লোঁ চকত আৰু এই ৰাতি 9টা চকত গৈছোঁ মানুহ তেনেকৈ নায়েই দোকান কেইখনমান খোলা আছিলে অলপ বজাৰ কৰি আনিলোঁ লগতে মাংস অকণ লৈ আহিলোঁ আজি মানে মাংস খাবলৈ বৰ মন যায় আছিলে আৰু ভবামতে কাম আৰু লৈ আনি কিনে মাক দিলোঁ মায়ে ক'লে মায়ে বোলে নবনায় কাৰণ মায়ে বনালে খাব নোৱাৰে আৰু মোৰো একে অৱস্থা নিজে বনালে কোনে কি খাব পাৰে ময়ো খাব নোৱাৰোঁ সেইকাৰণে লাষ্টৰ ময়ে বনালোঁ আৰু ভাজা মাংসটো চবৰ কাৰণে প্ৰিয় মইতো খাইছোঁ দেখিছে গৰমে গৰমে মুখত ভৰাই দিছোঁ লাষ্টত মাংসখিনি হৈ গ'ল চ' এতিয়া মই খাওঁ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত এতিয়ালৈ বাই বাই